হেল্ল' নমস্কাৰ বন্ধুসকল বিশেষ টেকনিকেল কিবা অসুবিধাৰ কাৰণে মোৰ অলপ আগতে আপলোড কৰা যিটো ভিডিঅ'টোত আমাৰ 9 নম্বৰ যিটো প্ৰশ্নৰ পৰা মানে ফাংচন হোৱা নাছিল মানে অডিঅ'টো ক্লিয়াৰলি অহা নাছিল চ' তাৰ কাৰণে মই পুনৰবাৰ এইটো ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকৰ কাৰণে বেয়া নাপাব মোক মাফ কৰি দিব যদি মই কিবা ভুল কৰিছোঁ আচলতে কিবা টেকনিকেল অসুবিধা হৈছিল সেইকাৰণে হয়তো অডিঅ'টো নাহিল ভিডিঅ'টোৰ চ' এতিয়া 9 নম্বৰ ৰিজনিঙৰ কুৱেশ্যনটোৰ পৰা মই আৰম্ভ কৰিছোঁ আপুনি যদি আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব তাৰ পৰা 9 নম্বৰ কুৱেশ্যন ফাঁচি গৈছিল এতিয়া দেৰি নকৰোঁ 9 নম্বৰ কুৱেশ্যনটো হৈছে এনেকুৱা 6, 18, 3, 21, 7, 56 আমি এতিয়া ক'ব লাগে এই 56ৰ পিছত কি সংখ্যা বহিব এতিয়া আপুনি ভালদৰে চালে গম পাব মানে এই শৃংখলাটোত সোমাই আছে তিনিটা যোৰা বুলি এইকাৰণে ক'লোঁ মানে ইহঁতক একেলগে লোৱা হৈছে বুলি ঠিক আছে যোৰা মানে দুটা দুটা নহয় বাৰু ইয়াত ঠিক আছে এতিয়া এই শৃংখলাটোৰ প্ৰথম তিনিটা যদি সংখ্যা লওঁ তেনেহ'লে আমি দেখিম 6, 18, 3 সম্পৰ্কটো আমি কি দেখিম বাৰু কি দেখিম যিহেতু এই তিনিটা সংখ্যাহে আমি বাছি লৈছোঁ গতিকে এই 6টো হ'ব প্ৰথম সংখ্যাটো 18টো হ'ব দ্বিতীয় সংখ্যাটো আৰু 3টো হ'ব তৃতীয় সংখ্যাটো এতিয়া 6 আৰু 3ৰ পূৰণফল কিমান 18 আমি সকলোৱে জানো গতিকে কি গম পালোঁ যদি শৃংখলাটোৰ প্ৰথম তিনিটা অংক আমি লওঁ বা সংখ্যা আমি লওঁ তেনেহ'লে কি হয় সেই প্ৰথম তিনিটা সংখ্যাৰ প্ৰথমটো আৰু তৃতীয়টোৰ পূৰণফল তাৰ মাজৰ সংখ্যাটো হয় অৰ্থাৎ এই ক্ষেত্ৰত 6, 18 আৰু 3ৰ ক্ষেত্ৰত কি হৈছে 6 আৰু 3ৰ পূৰণফল 18 এতিয়া নেক্সট আমি কোনটো ল'ব লাগিব কোন তিনিটা সংখ্যা ল'ব লাগিব 21, 7 আৰু 56 ল'ব লাগিব এতিয়া 21, 7 আৰু 56 ল'লে আমি জানো পাম 7 নিশ্চয় নাপাওঁ গতিকে কি ল'ব লাগিব আমি ল'ব লাগিব 3, 21 আৰু 7 ল'ব লাগিব ঠিক আছে তেতিয়া কিমান হ'ব 3 আৰু 7ৰ পূৰণফল কিমান 21 গতিকে পেয়াৰটো কি হ'ব এতিয়া প্ৰথম পেয়াৰটো আছিল 6, 18 আৰু 3 য'ত 6 আৰু 3ৰ পূৰণফল আছিল 18 নেক্সট কি ল'ব লাগিব আমি 3, 21 আৰু 7 য'ত 3 আৰু 7ৰ পূৰণফল হৈছে 21 এতিয়া আমি কোনটো পেয়াৰ ল'ব লাগিব যিটো পেয়াৰ ল'লে আমি 56ৰ পিছৰ সংখ্যাটো পাম সেই পেয়াৰটো হৈছে কি 7, 56 আৰু প্ৰশ্নবোধক চিন যিহেতু আমি প্ৰথম দুটা যিটো পেয়াৰ পাইছিলোঁ সেই পেয়াৰকেইটা কি আছিল প্ৰথমটো আৰু তৃতীয়টোৰ পূৰণফল আছিল তাৰ মাজৰ সংখ্যাটো এতিয়া এই পেয়াৰটোত যিটো 56ৰ পিছৰ সংখ্যাটো নাই মানে তৃতীয় সংখ্যাটো নাই গতিকে চাব লাগিব 7ৰ লগত কি পূৰণ কৰিলে বাৰু 56 ওলাব 7ৰ লগত কি পূৰণ কৰিলে 56 ওলাব 7ৰ লগত যদি আমি 8 পূৰণ কৰোঁ তেনেহ'লে 56 আমি পাম গতিকে 8টো ক'ত বহিব এতিয়া 8টো হ'ব সেই তৃতীয় সংখ্যাটো চ' আমাক লগা এনচাৰটো হৈছে 8 অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ বন্ধুসকল মই আপোনালোকৰ সুবিধাৰ্থে পুনৰবাৰ কৈ দিছোঁ আমি পেয়াৰ ল'ব লাগিব প্ৰথমতে 6, 18, 3 তাৰপিছত ল'ব লাগিব 3, 21 আৰু 7 এনেকৈ লওঁতে আমি পালোঁ যে 6 আৰু 3ৰ পূৰণফল 18 3 আৰু 7ৰ পূৰণফল 21 নেক্সট আমি কোনটো পেয়াৰ ল'ব লাগিব 7, 56 আৰু প্ৰশ্নবোধক চিন য'ত মানে আমাৰ এনচাৰটো লুকাই আছে এতিয়া 56 কিহেৰে হৰণ যাব মানে হৰণ যাব 8ৰে হৰণ যাব 7, 8 গুণ 56 গতিকে 8টো ক'ত বহিব ইয়াত বহিব কাৰণ আমি আগৰ পেয়াৰকেইটাত কি পাই আহিছোঁ প্ৰথমটো আৰু তৃতীয়টোৰ পূৰণফল মাজৰটো হয় ঠিক আছে গতিকে উত্তৰটো কি হ'ব 8 অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ নেক্সট আমি একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহোঁ 10 নম্বৰ প্ৰশ্নটো হৈছে 2, 15, 4, 12, 6, 7 এতিয়া আমি ক'ব লাগে এই প্ৰশ্নবোধক চিন দুটাৰ ঠাইত কি হ'ব বন্ধুসকল মন কৰিব এইটো অলপ বেলেগ টাইপৰ অংক হয় এইটো UPSC প্ৰশ্নত আহিছিল চাগে দেই মই পাহৰিলোঁ বাৰু যিয়ে নহওক শৃংখলাটোত দুটা শৃংখলা সোমাই আছে প্ৰথম শৃংখলাটো মই লিখি দিছোঁ প্ৰথম শৃংখলাটো হৈছে মানে বেং জপিয়াব লাগিব 2, 4, 4, 6 এনেকৈ আগবাঢ়িব লাগিব প্ৰথম শৃংখলাটোৰ হৈছে এনেকুৱা 2, 4, 6 আৰু কুৱেশ্যন মাৰ্ক এতিয়া 2, 4, 6ৰ পিছত কি হ'ব পাৰে বাৰু যিহেতু সংখ্যাটো বাওঁফালৰ পৰা ক্ৰমান্বয়ে বাঢ়ি গৈছে সোঁফাললৈ গতিকে
2 4 6 পিছত কি হ'ব 8 হ'ব এতিয়া কি পালো 8 পালো 8টো হৈছে প্ৰথম প্ৰশ্ন নম্বৰৰ চিনটোৰ ঠাইত 8 পঢ়িব নেক্সট আৰু এটা শৃংখলা আছে এই শৃংখলাটোত সেইটো হৈছে কি 15 12 আৰু 7 আৰু প্ৰশ্ন নম্বৰৰ চিনটো দিলে দিব পাৰে এতিয়া আমাক লাগে 15 12 আৰু 7ৰ পিছত বহিবলগীয়া সংখ্যাটো কি হ'ব বাৰু ভালদৰে চালে মন কৰিব 15 12 7 15ৰ পৰা যদি আমি কি কৰোঁ 3 মাইনাছ কৰোঁ তেনেহ'লে কিমান পাম 12 পাম নেক্সট 12ৰ পৰা আমি কিমান মাইনাছ কৰিলে বাৰু 7 পাম 12ৰ পৰা যদি আমি 5 মাইনাছ কৰোঁ বা বিয়োগ কৰোঁ তেনেহ'লে আমি 7 পাম এতিয়া -3 -5 এইবিলাক কি বাৰু এইবিলাক হৈছে একোটা অযুগ্ম সংখ্যা যিটো বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ি গৈছে কিন্তু বিয়োগ হৈ গৈছে চ' নেক্সট অযুগ্ম সংখ্যাটো কি হ'ব বাৰু নেক্সট অযুগ্ম সংখ্যাটো হ'ব 7 যিটো ক'ৰ পৰা মাইনাছ হ'ব এই 7ৰ পৰা মাইনাছ হ'ব যিটো বিয়োগ হৈ আহিছে 15ৰ পৰা বিয়োগ হৈছে 3 12ৰ পৰা বিয়োগ হৈছে 5 এতিয়া 7ৰ পৰা কি বিয়োগ হ'ব 7 বিয়োগ হ'ব গতিকে 7ৰ পৰা 7 বিয়োগ হ'লে কিমান হ'ব বাৰু 7ৰ পৰা 7 বিয়োগ হ'লে এটা মস্ত শূন্য হ'ব চ' আগৰ শৃংখলাটো আমি কি পাইছিলোঁ 2 4 6 8 পাইছিলোঁ যিটো আমি উলিয়াই লৈছিলোঁ 2 4 6 পিছত সদায় 8 হ'ব যিটো এটা শৃংখলা হয় এফালৰ পৰা বাঢ়ি গৈছে লাহে লাহে গতিকে 8 আগৰ প্ৰশ্নটোৰ চিনটোৰ ঠাইত হ'ব 8 আৰু নেক্সট শৃংখলাটো কিমান পালোঁ আমি অলপমান আগতে 7ৰ পৰা 7 গ'লে 0 পাইছিলোঁ 8 আৰু 0 হৈছে এনচাৰটো গতিকে 8 আৰু 0 কোনটো অপশ্যন আছে অপশ্যন নম্বৰ বিত আছে গতিকে 8 and 0 ইজ দ্য ৰাইট এনচাৰ বুজি পাইছে নিশ্চয় আপুনি প্ৰথম শৃংখলাটো হৈছে 2 4 6 কুৱেশ্যন মাৰ্ক আৰু দ্বিতীয় শৃংখলাটো হৈছে 15 12 আৰু 7 কুৱেশ্যন মাৰ্ক জাষ্ট ইহঁতৰ প্ৰথমতে উলিয়াই ল'লোঁ 2 4 6 তাৰপিছত উলিয়াই ল'লোঁ আমি 15 12 আৰু 7 15 12 আৰু 7ৰ হেৰিটো ডিফাৰেঞ্চটো কি আছিল -3 আছিল -5 আছিল আৰু নেক্সট কি হৈছে -7 হৈছে ঠিক আছে এনেকৈ আমি আগবাঢ়ি কিনে কি পালোঁ এনচাৰটো অপশ্যন নম্বৰ বি 8 আৰু 0 ঠিক আছে বন্ধুসকল মাফ কৰিব পুনৰবাৰ কৈছোঁ আগৰ ভিডিঅ'টো টেকনিকেল অসুবিধা হৈছিল কিবা অলপ সেইটো চাব নাপাহৰিব ভিডিঅ'টো যদি আপুনি চোৱা নাই চ' ধন্যবাদ বহুত পুনৰবাৰ ভিডিঅ'টি চোৱাৰ কাৰণে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো যদি কৰা নাই যদি যিসকলে কৰিছে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ জয় অসম জয় ভাৰত